তো নমস্কাৰ মস্কান ফেমিলি, মই আহি গ'লোঁ আজি এটা নতুন ভিডিঅ' লৈ। আজি মানে পূৰা ফুল এক্সাইটেড হৈ আছোঁ, চবে এক্সাইটেড হৈ আছে। মোৰ ঘৰৰ চবে মানে আজি আমাৰ ঘৰত এটা নতুন মেম্বাৰ আহিব, মানে কি হাই ছেকেণ্ডাৰীত ফাৰ্ষ্ট ডিভিজন বা তাতকৈ ওপৰত পোৱাবিলাকক যি মানে হিমন্ত মামা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি মানে স্কুটি প্ৰদান কৰি আছে, তাৰে ময়ো পাম আজি। মানে আজি মোক আনবা মাতছি আৰু আনবা যাম, তাকে নলবাৰীক মাতছি, নলবাৰীক যাম আনবা। তো এয়া মা পূৰা ফুল এক্সাইটেড হৈ আছে, মায়েও চবে এক্সাইটেড হৈ আছোঁ। তো বলকচোন স্কুটি লৈ মই কাপোৰযোৰ পিন্ধি ল'ম তাৰপিছত অলপ হৈ গ'লোঁ ৰেডি। এতিয়া আমি যাম স্কুটি আনবা। তো বলক, খুৰা যাব মোৰ লগত, বাবু যাব, খুৰীমা পূৰা ফুল এক্সাইটেড হৈ আছ না স্কুটি পাবৰ কাৰণে। স্কুটি আহি যাব আজি, গ'লোঁ, বাই বাই মা, বাই। তো বলক স্কুটি লৈ আহোঁ আমি। লৈ খোজকাঢ়ি যাওঁ, তাৰপৰা টেম্পুত যাম আমি। নলবাৰীত মাতছি আমাক, নলবাৰীত দিচান মটৰ্ছত মাতছি। তো তাতে লগি যাম আমি। তো বলকচোন কি হৈছে যাম, পূৰা ফুল এক্সাইটেড হৈ আছোঁ, পূৰা আজি ভাল লাগি আছে মন চন। কেনে লাগছি মনটো? বেয়া লাগছি, বেয়া চৰ মাৰি দিম মানে ক'বা ভাষা নাই, বহুত ভাল লাগি আছে মনটো। তো বলকচোন আজি স্কুটিখন লৈ আহোঁ। খোজকাঢ়ি যাব ভাগাৰ লাগছি, খোজকাঢ়োতে কম মাতা বস্তু আহাতে। বলকচোন আগতে টেম্পুত উঠি লওঁ, তাৰপিছত আমি স্কুটি আনাৰ কথা ভাবিম। তো আছোঁ আমি চামতা চকত, চামতা চক পালোঁ। তাৰপৰা আমি যাই আছোঁ এতিয়া নলবাৰীলৈকে। তো ফাইনেলি পাই গ'লোঁ আমি দিচান মটৰ্ছ। তো বলক আজি স্কুটি লৈ আহোঁ আমি, বলক। তো এখানে আহিছে দিচান মটৰ্ছ, য'ত আমাক স্কুটি দিব। তো বলকচোন ভিতৰৰ ফালে চাই আহোঁ আমি কি আছে, আমাৰ স্কুটিখন চাই আহোঁ বলক। তো সেই আহিবাৰ পৰা ইয়াতে আমি কাগজ পত্ৰ লৈ এনেকৈ লাইন ধৰি থিয় হৈ আছোঁ, মানে কেতিয়াবা হ'ব আমাৰ কাম, কেতিয়াবা আমি স্কুটি নিম, ৰখি আছোঁ আৰু। তো ফাইনেলি হৈ গ'ল গাড়ী লওঁ, মানে মই গাড়ী লৈ ল'লোঁ, এই দিচান মটৰ্ছৰ পৰা লৈ ল'লোঁ। দিচান মটৰ্ছৰ পৰা তো এইটো দাদা মোৰ লগত আছে আজি। দাদাজনে মানে জনাব আপোনালোকৰ দিচান মটৰ্ছখনৰ বিষয়ে কিবা এটা কৈ দিব। আমাৰ নলবাৰী দিচান মটৰ্ছ হয়, নলবাৰী হিৰ' ডিলাৰ হয় এইখন। আপোনালোকে আহিব, আমাৰ ইয়াত মানে ডক্টৰ বাণীকান্ত কাকতিৰ স্কুটি বিতৰণটো আমাৰ ইয়াৰ পৰাই প্ৰভাইড কৰিছে। আপোনালোকে আহিব, আমাৰ ইয়াত চব গাড়ী আহিছে, নতুনকৈ এইখন জুম আহিছে, এইখন স্কুটি ভাল পাব আপোনালোকে আহিব। ঠিক আছে, থেংক ইউ। আপোনালোকে আহক, ইয়াত আহি পেলাই মানে চাই লওক কেনে হাত পায় আপোনালোকে গাড়ী চাড়ী, আৰু ইয়াৰ পৰা ল'ব পাৰিব আপোনালোকে। ডিছকাউণ্ট চলি আছে, এতিয়া ডিছকাউণ্ট চলি আছে, আহিব পাৰে, ভাল ভাল ডিছকাউণ্ট চলি আছে। আৰু নলবাৰী আমাৰ বৰপুৰত দিচান মটৰ্ছ। অঁ ঠিক আছে, ধন্যবাদ। তো ইয়াতে খুৰাই অলপমান মোৰ গাড়ীখন পলিচ কৰি লৈছে, মানে অলপ লেতেৰা হৈ আছিল, তো বহুত দিন পৰি আছিল না এনেকৈ, তো এনেকৈ পলিচ কৰি লৈ অলপ চাফা কৰি লৈছে। ফাইনেলি গাড়ী লৈ আহি গ'লোঁ, গাড়ী চাই আছোঁ। তো আমি মিঠাই ল'বা সোমাইছোঁ, পুৰা মিঠাই লৈ আছোঁ, মই এটা চকলেট লগাই আছোঁ। দাদা ডেইৰী মিল্ক আছে নেকি? ডেইৰী মিল্ক দিবচোন। কেতিয়াটো ছাৰ সেইটো দিব আৰু কিটকেট আছে নেকি? কিটকেট 10 টকীয়া আছে নে? চকলেট লৈ যাম ইয়াতে, চকলেট লৈ কিনে এতিয়া যাম ঘৰত। ফাইনেলি চকলেট লৈ এতিয়া মই অলপ আউগে কিনে যাম টাউন, মিঠাই লৈ কিনে আহিব আৰু ইফালে মই অলপ ভিৰটোৰ মানে কম ফালে যাওঁ আৰু ভিৰ চিৰ নাই আৰু আগত দেখি যাওঁ আৰু। তো বলক ঘৰত দেখি যাত্ৰা কৰোঁ, ঘৰত কোনে কোনে কি মানে ৰিয়েকশ্যন দিয়ে চাওঁ বলকচোন। তো ফাইনেলি ঘৰ পাম আমাৰ।
ফাইনেলি ঘৰ পাই গ'লোঁ এতিয়া মায়ে মানে গাড়ীখনক অলপমান ঘৰতে অলপ পূজা কৰাৰ নিচিনা কৰিছে মানে আদৰি আনছি আৰু লক্ষ্মীক তো চাওঁ মা Om bring miring chering biling giling giling biling biling chaha. Om chering miring biling giling 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 chaha. মানে আর কি কম সবরে মন ভাল লাগি গেছি খুড়ি ভাই এই আধা ভাত খকে উঠি আইছি আধা ভাত খকে উঠি আইছি মানে ইমান ভাল লাগছি সেই এটা চলি তাতে ৰখি আছে এই আধা ভাত খকে তাতে ৰখি আছে ফটা দিছো দা এখন গামছা তো চাওক মাক মায়ে মানে ঘৰতে এনেকৈ অলপমান পূজা সানকৈ কৰিছে আৰু মানে লক্ষ্মী আহিছে তো ঘৰৰ লক্ষ্মীক আদৰি আনিব লাগিব না তো গতিকে মায়ে এনেকৈ আদৰি আনছি আৰু এই চাওক মিঠাই লৈ আহিলোঁ আমি দেখা একবাৰ পেকেটটো তো চাওক মিঠাই লৈছোঁ এতিয়া মানে পাৰ্টি হ'ব আৰু তেনা কি ক তো গাইজ ভালে আহি পালোঁ এতিয়া মই অলপমান চলাই আহিলোঁ গাড়ীখন নামান চলাই আহিলোঁ এতিয়া ভাত খাম ভাত খাই অলপ জিৰাই ল'ম তো আপোনালোকে জনাব আজিৰ ভিডিঅ'টো কেনে লাগছি তো আজিৰ কাৰণে টাটা বাই বাই আৰু মোৰ মানে আপোনালোকক জনাই দিওঁ যে মোৰ এইচএছত পাৰ্চেণ্টেজ আছিল 82%। তো সেইটো কাৰণে সূত্ৰধাৰ একাডেমী জুনিয়ৰ কলেজ চামতাৰ পৰা মই মানে 2020 চনত মানে মই উত্তীৰ্ণ হৈছোঁ তো হিমন্ত মামাক ধন্যবাদ জনাইছোঁ দিব মোৰ কেনে লাগিল মোৰ ভিডিঅ'টো কমেণ্টত জনাই দিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি মোৰ ভিডিঅ'বিলাক ভাল লাগিছে তো বাই বাই টাটা গুড